আপুনি উচ্চাকাংক্ষী, আপোনাৰ বহুত ডাঙৰ সপোন আছে, আপুনি সফল হ'ব বিচাৰে, আপুনি সেইটো জীৱন যাপন কৰিব বিচাৰে যেনেকুৱা আপুনি সদায় কল্পনা কৰে। কিন্তু এটা সমস্যা যে আপুনি এলেহুৱা। আপুনি নিজেও ভালদৰে জানে যে আপুনি কি কৰিব লাগে, কিন্তু কৰা নাই। আৰু ইয়াৰ পৰিণতি অপৰাধবোধ। কাৰণ আপুনি হৃদয়ৰ গভীৰৰ পৰা জানে যে আপুনি বহু গুণেই সক্ষম হয়। আৰু এই অপৰাধবোৰ লাহে লাহে দিন, সপ্তাহ, মাহলৈ আগবাঢ়ি গৈ থাকে। আৰু আপুনি এদিন নিজেই স্বীকাৰ কৰি লয় যে হয়, আপুনি এলেহুৱা। আকৌ নতুন বছৰ আহিব সেই একেই পুৰণা ৰিজলিউশ্যনৰ সৈতে। আপুনি আৰম্ভণিটো সাংঘাতিক উৎসাহেৰে আৰম্ভ কৰিব, মটিভেশ্যনো হাই, আৰু সামান্য এটা ভুল ধাৰণা যে এইবাৰ সকলো সলনি হৈ যাব। কিন্তু আপুনি বুজি পোৱাৰ আগতেই প্ৰক্ৰেষ্টিনেশ্যন অৰ্থাৎ বিলম্ব, এই স্বভাৱটো পুনৰ ঘূৰি আহি যায়, ঠিক নমতা আলহীৰ দৰে। লাহে লাহে প্ৰক্ৰেষ্টিনেশ্যন পুনৰ আপোনাৰ ডেইলি ৰুটিন হৈ যাব, আৰু আপুনি নিজকে এজন এলেহুৱা মানুহ বুলি ভাবিবলৈ আৰম্ভ কৰিব। প্ৰশ্ন এইটো হয় যে এই চক্ৰবেহুটো কেনেকৈ ভংগ কৰা যায়। ছ'চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন ভিডিঅ' পোৱা যায়, য'ত কয় যে ছ'চিয়েল মিডিয়া ডিলিট কৰক, আপোনাৰ মনোযোগ বিচ্ছিন্ন কৰিব পৰা সকলো বস্তু আঁতৰাই পেলাওক। কিন্তু ই কেৱল লক্ষণসমূহে দূৰ কৰে, মূল সমস্যাটো নহয়। আচলতে মূল সমস্যাটোনো কি? ইয়াৰ উত্তৰ হ'ল জড়তা, নিষ্ক্ৰিয়তা। পদাৰ্থ বিজ্ঞানৰ মতে জড়তাৰ অৰ্থ হ'ল যে যিকোনো স্থিৰ বস্তু এটা স্থিৰ হৈয়ে থাকিব, আৰু যি বস্তু গতিশীল সি সদায় গতি কৰিয়ে থাকিব, যেতিয়ালৈকে কোনো বাহিৰা শক্তিয়ে তাত বাধা প্ৰদান নকৰে। এইটো হ'ল নিউটনৰ প্ৰথম গতি সূত্ৰ। আৰু এই সূত্ৰটো আমাৰ জীৱনৰ লগতো সিমানেই কাম কৰে যিমান কোনোবা এটা বস্তুৰ লগত কৰে। যিকোনো এটা কাম প্ৰথম আৰম্ভ কৰিবৰ কাৰণে প্ৰথমটো বল প্ৰয়োগ নিতান্তই প্ৰয়োজনীয়। কিন্তু প্ৰধান সমস্যা এইটোৱেই যে প্ৰথম আৰম্ভণিটোকে আমি মনতে ইমানেই ডাঙৰ আৰু কঠিন বুলি ভাবি লওঁ যে কামটো পিছুৱাই যোৱাটোৱে সহজ বুলি ভাবি লোৱা হয়। আৰু ইয়াৰ পৰিৱৰ্তে আমাৰ ভাল লগা কিছুমান সাধাৰণ কামতে আমি মগ্ন হৈ যাওঁ, যেনে ছ'চিয়েল মিডিয়া, ভিডিঅ' গেমছ, বিনা কাৰণত ফেচবুক, ইনষ্টাগ্ৰামৰ ৰিলছ স্ক্ৰল আদি। প্ৰক্ৰেষ্টিনেশ্যনটো ভংগ কৰিবৰ কাৰণে প্ৰথমে আমি আমাৰ জড়তাক ভংগ কৰিব লাগিব। আৰু দুটা একেবাৰে সহজ উপায় আছে। এটা হ'ল আপোনাৰ লক্ষ্য সদায় সৰু ৰাখক, আৰু আৰম্ভণি যিটো সদায় কঠিন হয়, গতিকে আৰম্ভণিটো যিমান সহজ কৰিব পৰা যায় তেনেকৈ আৰম্ভ কৰক। উদাহৰণস্বৰূপে আপুনি যদি এখন ৫,০০০ শব্দৰ ভিতৰত ৰচনা লিখিব লগা হয়, কথাটো শুনিয়েই ভয় খাব আৰু কামটো পিছলৈ থ'ব বিচাৰিব। কিন্তু আপুনি যদি প্ৰথমে কেৱল ৫০টা শব্দ লিখাৰ টাৰ্গেট কৰে, তেতিয়াহ'লে আপোনাৰ কাৰণে ই বহুত সহজ যেন লাগিব। ইয়াত নাই আপোনাৰ কোনো সাংঘাতিক শক্তিৰ প্ৰয়োজন হ'ব, নাইবা কোনো ধৰণৰ জোৰ জবৰদস্তি কৰাৰ প্ৰয়োজন হ'ব। আৰু কাম কৰাৰ যদি আপোনাৰ মন নাথাকে, কেৱল মাত্ৰ ২ মিনিটৰ কাৰণে কাম কৰাৰ সংকল্প লওক। উদাহৰণস্বৰূপে যদি আপোনাৰ নিজৰ কোঠালিটো পৰিষ্কাৰ কৰাৰ মন নাথাকে, তেতিয়াহ'লে এটা সুন্দৰ গীত বজাই দিয়ক, আৰু গীতটো শেষ হোৱাৰ লগে লগে আপুনি ৰৈ দিয়ক। কিন্তু মজাৰ কথা, আপুনি কিন্তু ২ মিনিটতকৈ বেছিকৈ কাম কৰিছে, কিয়নো গতিশীল বস্তু সদায় গতিতে থাকে। অৰ্থাৎ এবাৰ যেতিয়া আপুনি আৰম্ভ কৰি দিয়ে, আপুনি এটা গতিশীলতা লাভ কৰে আৰু ৰখিবলৈ মন নকৰে। আৰম্ভণিতে সকলো কাম পাহাৰত বগোৱাৰ নিচিনাই অনুভৱ হয়, কিন্তু এবাৰ যেতিয়া গৈ ওপৰ পাব, সকলো সহজ হৈ পৰে। গতিকে প্ৰথম আৰম্ভণি সৰু আৰু সহজেৰে কৰক। আপুনি এই দুয়োটা প্ৰক্ৰিয়া যিকোনো কামতে ব্যৱহাৰ কৰিব পাৰে, লাগিলে সেয়া জিম যোৱাই হওক, অথবা নিজৰ যিকোনো কামেই হওক, নাইবা আপোনাৰ সম্পৰ্কবিলাক বজাই ৰখাৰ ক্ষেত্ৰতে হওক, বা যিকোনো আপুনি কৰিব বিচৰা কামবিলাকতে হওক। যেনেদৰে মাৰ্টিন লুথাৰ কিঙে কৈছিলে, আপুনি গোটেই চিৰিবোৰ চোৱাৰ কোনো প্ৰয়োজন নাই, কেৱল প্ৰথম খোজটো আগবঢ়াওক, বাকীখিনি অট'মেটিকেলি হৈ গৈ থাকিব। আৰু এতিয়া আপোনাৰ পাল। আপুনি কওক যে আপুনি কি বিষয়ত প্ৰক্ৰেষ্টিনেশ্যন কৰে, আৰু ইয়াক ৰখোৱাৰ বাবে